দৰ্শক দেৱশ্ৰী পাকঘৰলৈ আপোনালোকক স্বাগতম জনালো। মই বেঙেনা ভাজি আপোনালোকক বনোৱা দেখাম। মই বেঙেনাখিনি গোল গোলকৈ কাটি ৰাখিছোঁ। এতিয়া মই মাজৰখিনি অলপ অলপকৈ ওলাই দি আছোঁ। মোৰ গোটাইখিনি হৈ গৈছে ওলোৱা। মই নিমখ দিলোঁ, হালধিৰ গুড়ি দিলোঁ। এতিয়া ভালদৰে মিহলাই লওঁ। মিহলাই হৈ গৈছে, মই এতিয়া ৰাখি দিম। কণী এটা ভাঙি ৰাখিছিলোঁ, পিঁয়াজ দিলোঁ, কেঁচা জলকীয়া দিলোঁ, আদা বটা দিলোঁ, ধনিয়া পাত দিলোঁ, ধনিয়াৰ গুড়ি দিলোঁ, নিমখ দি দিলোঁ, হালধিৰ গুড়ি দিলোঁ, জিৰাৰ গুড়ি দিলোঁ। এতিয়া ভালদৰে মই মিহলাই লওঁ। মিহলাই হৈ গৈছে। মই বেলেগ এটা পাত্ৰ বহাই তেল দি দিলোঁ। তেলটো অলপ গৰম হ'লে মই বেঙেনাখিনি দি দিম। মোৰ বেঙেনাখিনি দিয়া হৈ গৈছে। এতিয়া মই মিশ্ৰণটো দি দিম। মিশ্ৰণটো অলপ অলপকৈ দি আছোঁ। মোৰ দিয়া হৈ গৈছে মিশ্ৰণটো। এতিয়া মই ঢাকি দিম 5 মিনিটৰ কাৰণে। মোৰ 5 মিনিট হৈ গৈছে, মই উঠাই ল'লোঁ। এতিয়া ওলটাই দিম। লাহে লাহেকৈ ওলটাই দিব লাগিব, নহ'লে মিশ্ৰণটো ওলাই যাব। মই অলপ তেল দিলোঁ। তেল দি মই আৰু অলপ ঢাকি দিম। মই আৰু অলপ সময় ঢাকি দিলোঁ। মই উঠাই ল'লোঁ। মোৰ বেঙেনাখিনি হৈ গৈছে। এতিয়া মই নমাই লওঁ। মোৰ বেঙেনাখিনি হৈ গৈছে। আজি ইমানেই।